নমস্কাৰ বন্ধুসকল, টিপটপ অসমলৈ মই নিৰ্মল ৰয় আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক এইটো ভিডিঅ'ত মই কোনো টেকনিকেল বা টেকন'লজিৰ বিষয়ে নজনাওঁ। মই এইটো ভিডিঅ' বনাইছোঁ জেনেৰেল নলেজৰ বাবে। আহক আমি পাঁচটা ডাঙৰ মানুহৰ বিষয়ে ক'ম, যি পাঁচটাৰ কিমান দৰমহা পায় মাহেকত। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে ক'ব ওলাইছোঁ। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিমান দৰমহা পায়? তেখেতৰ দৰমহা হ'ল 1,60,000। আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰমহা কিমান? এনচাৰ হ'ল 5 লাখ। আৰু ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ দৰমহা কিমান? এনচাৰ হ'ল 4 লাখ। ৰাজ্যবিলাকৰ ৰাজ্যপালে কিমান দৰমহা পায়? 3,50,000। আৰু ভাৰতৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ দৰমহা কিমান? 2,50,000। তো এই পাঁচটা কুৱেশ্যনৰ এনচাৰ দিলোঁ মই। মনত ৰাখিব আপোনালোকে। মই যিখিনি পোৱা তথ্য অনুসৰি এইখিনি দিছোঁ। তো যদি কিবা ভুল হৈছে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লাইকটো কৰিব যদি ভিডিঅ'টো ভাল লাগে। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।